নাৰায়ণপুৰত দেউৰী লোকনৃত্য আৰু কবিতা আবৃত্তি কৰ্মশালাৰ শুভাৰম্ভ। নাৰায়ণপুৰৰ দেউৰী অধ্যুষিত অঞ্চল বৰচাপৰিত আৰম্ভ হৈছে দেউৰী লোকনৃত্য আৰু কবিতা আবৃত্তিৰ গ্ৰীষ্মকালীন কৰ্মশালা। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত বিহপুৰীয়া বিধানসভা সমষ্টি ভিত্তিত আয়োজন কৰা 10 দিনীয়া কৰ্মশালাটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত মীনাক্ষী প্ৰেমীয়ে। জনগোষ্ঠীটোৰ অগ্ৰণী সাংস্কৃতিক কৰ্মী পোহৰ সিং দেউৰীৰ নেতৃত্বত অনুষ্ঠিত হ'ব লগা কৰ্মশালাখনত অঞ্চলটোৰ শতাধিক দেউৰী জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। বৰচাপৰি ৰঙমঞ্চত অনুষ্ঠিত হোৱা শুভাৰম্ভণি অনুষ্ঠানটিত দেউৰী জনগোষ্ঠীৰ যুৱক যুৱতীসকলে জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন কৰে। গৰম বন্ধৰ দিনকেইটা ল'ৰা ছোৱালীয়ে ক্লাছ 6ৰ পৰা 11লৈকে টাইমটো যাতে প্ৰডাক্টিভলি স্পেণ্ড কৰে, সেইকাৰণে আমাৰ 4টা বিধানসভা সমষ্টিত 2টাকৈ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। আৰু পইট্ৰি ৰিচাইটেশ্যনৰ ৰিচোৰ্চ পাৰ্চন আহিব। 10 দিন কমপ্লিট ৱৰ্কশ্বপ হ'ব। তাৰপিছত 10 দিনৰ অন্তত তেওঁলোকক মানে বেষ্ট পাৰফৰ্মাৰক চাৰ্টিফিকেট দিয়া হ'ব আৰু প্লাছ চাৰ্টিফিকেট অফ মানে পাৰ্টিচিপেশ্যনৰ কাৰণেও সকলোকে দিয়া হ'ব। কিন্তু আজিকালি ল'ৰা ছোৱালী দেখা গৈছে টিভি মোবাইলতেই ব্যস্ত থাকে, মানে সেইকাৰণে সেইটো আৰু এটা কমিউনিটি পাৰ্টিচিপেশ্যনো ডেভেলপ কৰিব লাগে। ইয়াত অকল ছাত্ৰ ছাত্ৰী বুলিয়ে নহয়, গাঁৱৰ মানুহ আহি ইয়াত সকলোৱে নিজৰ ইনপুট দিব পাৰে। সেইটো এটা মানে কমিউনিটি পাৰ্টিচিপেশ্যন প্লাছ প্ৰডাক্টিভ ইউজ অফ টাইম, সেইটো কাৰণে এইটো অৰ্গেনাইজ কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত আমি অসমৰ 126টা সমষ্টিতে প্ৰত্যেকটো সমষ্টিত আমি এই বিষয় লৈ গ্ৰীষ্মকালীন প্ৰশিক্ষণ কৰ্মশালা আমি আৰম্ভ কৰিছোঁ আজিৰ পৰা। অসমতে আমাৰ লখিমপুৰ জিলাত মুঠতে 8টা ঠাইত আমাৰ হ'ব কৰ্মশালা। আমি ইয়াত নাৰায়ণপুৰত দিছোঁ আমি দেউৰী লোকনৃত্য আৰু কবিতা আবৃত্তি, তেনেকৈ আমি বিহপুৰীয়াত দিছোঁ নাটক আৰু কবিতা আবৃত্তি। আজি আমাৰ এইটো শুভ উদ্বোধন দিন, আজি শুভ উদ্বোধন তাৰিখ, গতিকে আজি আমি এই অনুষ্ঠানটো শুভ উদ্বোধন কৰিবৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। আৰু ভৱিষ্যতে আমাৰ এই মূল উদ্দেশ্য এইটোৱে, আজিকালি কি হয়, গৰম বন্ধৰ দিনা ল'ৰা ছোৱালীবিলাকে তেওঁলোকে কিছুমান সময়ত তেওঁলোকে মানে কি হয়, এই মোবাইল টিভি এইবিলাক চাই তেওঁলোকৰ মগজুবিলাক মানে কিবা হৈ গৈছে। আজিকালি ল'ৰা ছোৱালীবিলাক প্ৰায় মানে দেখিছোঁ একদম কিছুমানে ভাং খায়, কিছুমানে কিবা খাইছে, এইবিলাক ঢেৰ পাইছোঁ আজিকালি। সেইকাৰণে চৰকাৰে কি কৰিছে, এই গৰম বন্ধৰ দিনত সিহঁতক কমচে কম ব্যস্ততা ৰাখিবৰ কাৰণে এই পদক্ষেপটো লৈছে। তাৰমানে গৰমৰ বন্ধ কেইদিন আমি তেওঁলোকক কিবা এটা দি তেওঁলোকৰ মন মগজুবিলাক আমি ঠিক কৰি এই সাংস্কৃতিক বিষয়ত তেওঁলোকক আমি আগবঢ়াই লৈ যাবৰ কাৰণে আজি আমাৰ চৰকাৰে এই পদক্ষেপটো লৈছে। সেইটোৱে আজি মোৰ উদ্দেশ্য।